ঐ কি হ'ল মন মাৰি আছো যে আরে বাবা কি হল জিএফে ধোকা দিলে চাগে ন মই তহঁতক আগতে কৈছিলো এইবিলাকত ফচিব নালাগে নহয় তাৰ মাকৰ অসুখ অপাৰেশ্যনৰ কাৰণে বহুত টকা লাগে কিমান টকা লাগে প্ৰায় 1 লাখ মান টকা লাগে কি 1 লাখ টকা ৰাহুল সি যে কথাটো কৈছে সঁচা নেকি সঁচা মই কি কৰো কি নকৰো একো উপায়ে পোৱা নাই তই চিন্তা নকৰিবি আমি আছো তোৰ লগত বাকি যি সহায় লাগে আমি কৰিম ৰাহুল ই ঠিকে কৈছে আমি থাকোতে তোৰ কিহৰ ইমান টেনচন আমি নিশ্চয় কিবা এটা কৰিম তাকেইতো এতিয়া কি কৰিবি সেইটো ভাব বিকি তোক যে কন্ট্ৰাক্টৰ কামটো দিছিলো কি কৰিলি নাই বিল পাছে হোৱা নাই আৰে ইমান দিন লাগে নে তোক যে চুপাৰী গিলাৰৰ কামটো দিছিল তোৰ কামটো কি হ'ল নাই হোৱা নাই কেইদিনমান লাগিব আৰু এইকেইদিন পুলিচ চেকিং অলপ বেছি আছে সেইকাৰণে যাব পৰা নাই আগতে তোৰ কামটো কৰচোন তাৰপিছত মোক কবি চুপ ইহৰে কাজিয়া বন্ধ কৰ মই কিবা এটা কৰি আছো কথা এটা ভাবিছো কি কথা তহঁতৰ দেউতা পইচা খুজিলে দিবনে আমাৰ দেউতাইতো এনেকৈ পইচা নিদিয়ে শুন মোৰ দেউতাৰ পৰা পইচা উলিয়াবলৈ হ'লে এটাই ৰাস্তা আছে তহঁতে মোক কিডনেপ কৰ কি তই এইবোৰ কি কৈছ নাই নাই তোক আমি কিডনেপ কৰিব নোৱাৰো সেইবোৰ তই কি কৈছ বিকিয়ে ঠিকে কৈছে নাই তহঁতে কিয় বুজিবলৈ চেষ্টা কৰা নাই ৰাহুলৰ মাকক বচাবলৈ হ'লে আমি এইখিনি কৰিবই লাগিব আৰু তহঁতেতো মোক সঁচাকৈ কিডনেপ কৰিব নালাগে কেৱল নাটকহে কৰিব লাগে আৰু এনেও ৰাহুলৰ মাক ভাল হোৱাৰ পিছত মই দেউতাক কথাখিনি কমেই আৰু তেতিয়া দেউতাই সকলোবোৰ কথা বুজি পাব আৰু মোক একো নক'ব তই ঠিকেই কৈছ কিন্তু তথাপিও তই এবাৰ ভালকৈ ভাবিছা ইয়াত পুলিচৰো ঝামেলা আহিব পাৰে পিছত আমি গোটেইকেইটা বাচিব লাগিব এইবোৰ তহঁতে চিন্তা কৰিব নালাগে মই যি পাৰোঁ কৰিম তহঁতে কেৱল এতিয়া মোৰ লগ হৈ ৰাহুলৰ মাকক বচোৱাৰ চিন্তা কৰ ঠিক আছে হ'ল এতিয়া ঐ তোক ভালদৰে কৈছোঁ তই যদি কেতিয়াবা মোক এৰি যা নহয় তোক গুলি কৰি দিম কি ক'লা তুমি মোক গুলি কৰি দিবা আচলতে কি জানা তোমাক মোৰ বহুত ভয় লাগে আচলতে ভয় কৰিবও লাগে তোমালোকৰ নিচিনা ল'ৰা কোনদিনা কলৈ যোৱা একো বাৰ্তা নাই আৰু যদি তোমাক কেতিয়াবা বেলেগ ছোৱালীৰ লগত দেখোঁ তেনেহ'লে সঁচাকৈ গুলি কৰিম ব'ল এতিয়া 1 লাখ টাকা কি করবি কি করিবি 50,000 তোর 50,000 মোর যে সপোন আছে সব করিম ওই যে আমার সকলোবোৰ কথা শুনিছে থাক তাই মোক বচোৱা
দিয়া দিয়া তহঁতে বন্ধু হৈ মোৰ লগত গাদ্দাৰি কৰিছ মই তহঁতক পুলিচৰ ভাত খুৱাম জিন্দা থাকিলেহে তই আমাক জেলৰ ভাত খুৱাবি ৰাইট হট টাইট ঐ পিকি আহিছে বল ঐ পিকি আহিছে বল 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 দিয়া 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 তোমাৰ কি হৈছে দিয়া পিকি মই ঠিকেই আছোঁ ৰাহুল আৰু ৰাজে আমাৰ লগত গাদ্দাৰি কৰিছে তুমি সিহঁতক ধৰাগৈ সিহঁতক আজি মই দিয়া তুমি এতিয়া মোৰ লগত মেডিকেলত গ'লা সিহঁতৰটো পিছত কৰি আছো ৰিয়া ৰাজ বিকিয়েতো সকলো কথাই গম পালে এতিয়া কি কৰিবি কি কৰিম আৰু সেইটোৱে কৰিব লাগিব নহ'লে সেই সকলোবোৰ কথা পুলিচৰ আগত কৈ দিব আৰু পুলিচৰ আগত কোৱাৰ পিছত আমি ক'তো যাই পাৰিব নোৱাৰোঁ বৰ সম্ভৱ সিহঁতে এই এলেকাৰ পৰা বাহিৰ কৰিব পৰা নাই ব'ল তাক ফিনিছ কৰি ব'ল 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 পিকি পিকি হেই মাৰ ইহঁতক যা তোক মই একো নকৰোঁ এসময়ত তই মোৰ বন্ধু আছিলি আজিৰ পৰা কেতিয়াও তই মোৰ আগত দেখা নিদিবি যা তোক মই এইবাৰলৈ ক্ষমা কৰিছোঁ যা বল এতিয়া তই ঠিকে আছ তো মোৰ একো হোৱা নাই তুমি ঠিকে আছা তো অঁ মই ঠিকে আছোঁ ব'লা দিয়া